কবিতাৰ শিৰোনাম গভীৰ নিশা, কথা জাবেদ আখতাৰ, আবৃত্তি আৰু বাণীবন্ধনত জাবেদ আখতাৰ। যদি আপোনালোকে মোৰ এই কবিতাটো শুনি ভাল পায় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নিশাৰ গভীৰতাত কপেনে তোমাৰ এজাৰ ফুলৰ নোট, হাহাকাৰ কৰেনে হৃদয়খনে, কিশোৰিত ভাৱনাবোৰে তোমাক খুব দিয়েনে ৰাতি ৰাতি, নিজানত উচুপি উঠেনে সঘনে? নাই, তোমাৰ কেতিয়াও নহয় এনে পৰিস্থিতি। কিন্তু মোৰ আজিও নিশাবোৰ উজাগৰে বাগৰে, পাৰ্থক্য মাথো এটাই, তেতিয়া আমি আমাৰ নামৰ সপোনবোৰ পৃথক কৰাৰ কথা ভাবি ভাবি নিশাবোৰ পাৰ কৰিছিলোঁ। বেছিভাগ ফোনত তোমাৰ লগত কথা পাতি পাতি। আৰু এতিয়া কেনেকৈ নিশাবোৰ কটাও জানা? প্ৰতাৰণা মোক কিয় কৰিলা সেই কথা ভাবি ভাবি কটাও। মই এতিয়া কাক লৈ অভিমান কৰিম, কিহক লৈ অভিমান কৰিম? তুমিতো এতিয়া মোৰ হৈ থকা নাই। পাগল হৃদয়খনে যদি মোৰ কেতিয়াবা স্তব্ধ হৈ যায় তেতিয়াতো কোনো উপায় নাই। আৰু সময়ৰ লগে লগে তুমি সলনি হৈ গলা, যে যাক মই এসময়ৰ মোৰ অধিকাংশ সময় দিছিলোঁ, কিন্তু তুমি মোক কি কৰিলা? আৰু এটা কথা, ভালপোৱা সঁচা হ'লেও পৰিৱেশ আৰু পৰিস্থিতিয়ে আমাৰ মাজত বিচ্ছেদ আনিলে। লগতে তাৰ পৰাই আৰম্ভ হ'ল জীৱনৰ সুখ নামৰ আন এক অধ্যায়। তুমি মোৰ হ'ব নোৱাৰিলা, তথাপিও হৃদয়ৰ একোণত তুমি চিৰদিনৰ বাবে ৰৈ গলা। আৰু মোৰ বুকুৰ আকাশলৈ উৰি আহিম বুলি কৈ তুমি অন্তহীন অপেক্ষা মাথো আজি। বিশ্বাসেৰে যে নুৰিয়াই থোৱা মোৰ এই হৃদয়খনে, আৰু হাজাৰজনৰ মেছেজে মোৰ ইনবক্স শুৱনি কৰি যিমানখিনি সুখ দিব নোৱাৰে, যিমানখিনি সুখ তোমাৰ এটি সৰু মেছেজত পাম। কৰিবানে মোলৈ এটা মেছেজ? কৰিবা। रंग थे नूर था जब करीब तू था, एक जन्नत सा था ये जहां। वक्त की रेत पे कुछ मेरे नाम सा लिख के छोड़ गया, तू कहाँ? हमारी अधूरी कहानी